কথা তেখেতে আমাৰ এলায়েন্স মানে পাৰ্টনাৰ হিচাপে ইমান দিন কাম কৰি আছিল আৰু চৰকাৰত আমি মিত্ৰজোঁট হিচাপে কাম কৰিছোঁ। এতিয়া দিছপুৰত আমি বিজেপি এজিপি আৰু UPPLৰ মিত্ৰজোঁটৰ চৰকাৰ চলি আছে। কোকৰাঝাৰতো তেনেকৈ বিজেপি UPPL আৰু GSP আছিল। আমি তেখেতক বাৰ বাৰ কৈছোঁ আমি এতিয়া নিৰ্বাচনলৈ অৱতীৰ্ণ হৈ আছোঁ। এতিয়া যদি আমাৰ এলায়েন্স টিম হয় আজি অসমত যি ধৰণে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় অসমক আগুৱাই লৈ যোৱাৰ কাৰণে পৰিকল্পনা বনাইছে, তাত যদি তেখেতে মানে এলায়েন্স টিম হিচাপে যদি নাথাকে আৰু ইয়াত আমাৰ লগত থাকি আমাৰ চৰকাৰৰ লগত থাকি যদি তেখেতে আমাৰ বিৰুদ্ধে যদি কাম কৰে তেনেহ'লে নিশ্চয় তেখেতৰ অধিকাৰ নাই। তেখেতে কেতিয়াবা নিজেও এইটো ৰিজাইন দিব লাগিছিল, কিন্তু তেখেতে দিয়া নাই। এইটো আমি আলোচনা কৰি বহুতবাৰ তেখেতক বুজোৱা হৈছে। তেখেতক বুজোৱাৰ পিছতে তেখেতে চিন্তাটো বেলেগ ধৰণে লৈছে। আমাৰ প্ৰাৰ্থীৰ বিৰুদ্ধে তেখেতে কাম কৰিছে, আমাৰ NDAৰ বিৰুদ্ধে তেখেতে কাম কৰিছে। গতিকে আমাৰ চৰকাৰৰ ফালৰ পৰা আৰু মাননীয় মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰি এইটো তেখেতক ড্ৰপ কৰা হৈছে। তেখেতৰ MCLটো আছে, কিন্তু তেখেতক এক্সিকিউটিভ মেম্বাৰ হিচাপে তেখেতক ড্ৰপ কৰা হৈছে। নিশ্চয় আগন্তুক দিনত তেখেতৰ যিবিলাক তেখেতৰ ফলোৱাৰবিলাক যিবিলাক আছে, তেখেতৰ লগত কাম কৰা বহুত ব্যক্তিসকল আছে, তেখেতসকলে সকলোৱে বুজি মানে নহয় ইয়াত UPPL BJPৰ লগত থাকি BTRটো শাসন কৰিব লাগিব বুলি আমাৰ লগত আহিব, এইটো প্ৰায় নিশ্চিত। আৰু বহুত লিডাৰে GSPৰ বহুত লিডাৰে আমাৰ লগত যোগাযোগত আছে, বহুত ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্টবিলাক আমাৰ লগত যোগাযোগ আছে। তেখেতসকলে কৈছে আমাৰ এই ঘনশ্যাম দাসক আমাক নালাগে, আমাক প্ৰমোদ বড়োক লাগে। প্ৰমোদ বড়োৰ লগত থাকি আমি BTRক আগুৱাই লৈ যাম বুলি GSPৰ বহুত লিডাৰবিলাকে আমাক কৈছে। আৰু অহা দিনত বহুত GSP লিডাৰে UPPL আৰু BJP যোগদান কৰিব। বিভিন্ন ঠাইৰ পৰা আজি UPPL দলক ভাল পায়, UPPL দলৰ আদৰ্শ আৰু বিশেষকৈ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া যোৱা 3 বছৰত BTR চৰকাৰলৈ যি ধৰণে আগুৱাই আছে এইটো ভাল পায়। আজি শিল দল ভাঙি BTR ৰাইজে জইন কৰি আছে। আৰু ইয়াতেও গৈবাৰী সমষ্টিতো আজি ইয়াত বহুত ঠাইৰ পৰা ইয়াত আহি আমাৰ নতুন চামেও আৰু পুৰণি আমাৰ যিবিলাক ছিনিয়ৰ মানুহসকলেও ইয়াত জইন কৰিছে। মহিলাসকল হওক, পুৰুষসকলে হওক বা আমাৰ ভণ্টিসকলে হওক বা ভাইটিসকলেও ইয়াত জইন কৰিছে। তেখেতসকলে কৈছে আজি UPPL দলৰ যোৱা 3 বছৰত যি ধৰণৰ কাম কৰাৰ আমি পৰিকল্পনাটো চাইছোঁ। আৰু বিশেষকৈ আমাৰ লোকেল সমষ্টিৰ গৈবাৰী সমষ্টিৰ পৰা জনপ্ৰতিনিধি হোৱা আমাৰ BTR CM তেখেত প্ৰমোদ বড়ো ডাঙৰীয়াই যি ধৰণে কাম কৰি আছে এইটো ভাল পাই আজি আমি UPPL দলত যোগদান কৰিছোঁ। আৰু UPPL দলত যোগদান কৰি আগৰ দিনত UPPL দলত থাকি সমাজৰ সেৱা কৰি যাম বুলি তেখেতসকলে আজি এই দলত যোগদান কৰিছোঁ বুলি আমাৰ লগত কৈছে। আৰু আমিও আশা কৰিছোঁ আৰু আজি যি ধৰণে কোকৰাঝাৰৰ পৰা আৰম্ভ কৰি ওদালগুৰিলৈকে বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন ধৰ্মৰ মানুহে আজি UPPL দলক ভাল পায়, তেখেতসকলে যি ধৰণে আগুৱাই আছে নিশ্চয় আমি ভাবি আছোঁ অহা দিনত ইয়াত আৰু বেলেগ ৰাজনৈতিক পাৰ্টি নাথাকিব, সকলোৱে UPPL কৰিব। আৰু এইটো কাৰণ এটাই, বিশেষকৈ UPPL দলৰ সভাপতি আৰু BTR CM তেখেত প্ৰমোদ বড়ো ডাঙৰীয়াই যি ধৰণেৰে BTR 35 লক্ষ মানুহ আৰু 23টা জাতি জনগোষ্ঠীক লৈ BTRটো এটা সুন্দৰ এটা সজাব বিচাৰিছে। এই ক্ষেত্ৰত আমাৰ সকলো সকলো শ্ৰেণীৰ সকলো জনগোষ্ঠী এইটো ভাল পাই আগুৱাই আছে। হ'ল স্পীড ব্ৰেকাৰটো দিয়া নিদিয়াটো এইটো ডিপাৰ্টমেণ্টৰ কথা। আৰু স্পীড ব্ৰেকাৰ নালাগে নেকি তেখেতক? মানে আমি খালি 200 স্পীডত গাড়ী চলাব, মদ ভাং খাই তেখেতৰ সময়ত যিমান যে ল'ৰা ছোৱালী এটা বাইকত 5জন মান উঠি তেখেতসকলে গাড়ী চলাইছিল বা গাড়ীত যি ধৰণে স্পীডত গৈ উদ্ভণ্ডালি কৰিছিল, এইটোৰ ক্ষেত্ৰত যি ধৰণৰ এক্সিডেণ্টবিলাক হৈছিল, আমিতো ৰাইজক সেৱা কৰিবলৈ ওলাইছোঁ না, ৰাইজক বিপদৰ পৰা ৰক্ষা কৰিবলৈ ওলাইছোঁ। আজি আমি স্পীড ব্ৰেকাৰ বনাব লাগে বুলি কোৱা নাই, কিন্তু ডিপাৰ্টমেণ্টে কৈছে আমাৰ লগত স্পীড ব্ৰেকাৰ যদি নাথাকে তেনেহ'লে বহুত এক্সিডেণ্ট হ'ব। আৰু অলপ এটা মানুহ কণ্ট্ৰল কৰিবৰ কাৰণে, মানুহ যাতে উদ্ভণ্ডালি বেছি নকৰে আৰু কণ্ট্ৰল হয়, এই কণ্ট্ৰল হৈ মানুহে যদি আগবাঢ়ি যায় তাৰ কাৰণে এইটো স্পীড ব্ৰেকাৰ দৰকাৰ আছে। এইটো হাগ্ৰাও মহিলাৰ কথাটো যদি আমি ক'বলৈ যাওঁ, যোৱা 17 বছৰত হাগ্ৰাও মহিলাৰীয়ে কি সৃষ্টি কৰিছে আৰু আমি কি সৃষ্টি কৰিছোঁ। আজিৰ দিনত কোকৰাঝাৰত এটা সময়ত মানুহবিলাকে হাগ্ৰামা বুলি কোৱাৰ লগে লগে একেবাৰে এইটো যমৰাজা নিচিনা ভাবিছিল, কিন্তু আজি চাওক BTR CM তেখেত প্ৰমোদ বড়ো ডাঙৰীয়াই ইয়াত একচুৱেলি গণতন্ত্ৰটো ইষ্টাব্লিছ কৰিছে। ইয়াক বাক স্বাধীনতা সকলোৱে পাইছে, সকলোৱে BTR চিফক সমালোচনা কৰিছে, সকলোৱে আমাৰ UPPL দলক সমালোচনা কৰিছে, চৰকাৰক সমালোচনা কৰিছে। কিন্তু আগৰ দিনত 17 বছৰত BPFক সমালোচনা কৰা ব্যক্তিয়ে বহুত অসুবিধাত পৰিছিল। হাগ্ৰাও মহিলাৰী ডাঙৰীয়াৰ বিষয়ে যদি কোনোবা এটা বাক্যও কয় তেনেহ'লে ই আৰু ক'ত থাকিব লাগে, ই প্ৰথমে এইটো ভাবিব লাগিব। কিন্তু আজিৰ দিনত ডেম'ক্ৰেচি যিটো ভাৰত এটা বৃহৎ এটা গণতন্ত্ৰ, বিশ্বৰ ভিতৰত এটা বৃহৎ এটা গণতন্ত্ৰ লোকতন্ত্ৰ, এই লোকতন্ত্ৰত বাক স্বাধীনতা আছে। এই গণতন্ত্ৰৰ বাক স্বাধীনতা, এই গণতন্ত্ৰটো আমি ইয়াত ইষ্টাব্লিছ কৰিছোঁ। আজি ৰাজনীতি সকলো পাৰ্টীয়ে ইয়াত ৰাজনীতি কৰি আছে। আগৰ দিনত কোনো পলিটিকেল পাৰ্টি বেলেগে ইয়াত উঠিব দিয়া নাছিল, কিন্তু আজি চাওক ইয়াত আমি মাত্ৰ নহয়, ভাৰতত থকা মেক্সিমাম পলিটিকেল পাৰ্টিয়ে ইয়াত এতিয়া আগভাগলৈ কাম কৰি আছে। আমি জনসাধাৰণক দেখুৱাব বিচাৰিছোঁ গণতান্ত্ৰিক পদ্ধতিৰে আমি আগবাঢ়িব লাগিব। আমি বৃহৎ এটা গণতান্ত্ৰিক দেশত আমি বসবাস কৰোঁ, গণতান্ত্ৰিক চিন্তাধাৰা দিয়ে আমি আগবাঢ়িব লাগিব। আৰু এইটো আমাৰ BTR CM প্ৰমোদ বড়ো ডাঙৰীয়াই এইটো সাব্যস্ত কৰিছে আৰু তেখেতে এইটো ইষ্টাব্লিছ কৰিবলৈ আগবাঢ়ি আছে। আৰু আমি বিচাৰোঁ BTR থকা সকলো জাতি জনগোষ্ঠীৰ মাজত এটা সমন্বয় গঢ়ি তোলক, আৰু সকলোৰে মাজত এটা সমন্বয় গঢ়ি তুলিলে আমাৰ মাজত এটা ভুল
বুজাবুজি নহয়। ভুল বুজাবুজি যদি হয়, যোৱা দিনত যিবিলাক ঘটনা হাগ্ৰাম মেলাৰ সময়ত হৈছিল, এইবিলাক ঘটনা আৰু দুনীয়া হ'ব। যাতে এইবিলাক ঘটনা নহয়, ভাল পৰিৱেশত আমি আগুৱাই যায়, শিক্ষা দীক্ষাৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰত মানৱ সম্পদ গঢ়ি তোলাৰ ক্ষেত্ৰত ভাল এটা মানে পৰিকল্পনা এটা হাতত লৈ যাতে আগবাঢ়ে, তাৰ কাৰণে UPPL দলে ভিজন বনাইছে আৰু UPPL দলৰ ভিজনৰ ওপৰত ভিত্তি কৰি BTR চৰকাৰে বৰ্তমান কাম কৰিছে।